হাই গাইজ, আপোনালোকৰ কি খবৰ? আজি আমি পনীৰ মছলা বনাম। ইয়াতে আছে পনীৰ, মগজু আধা বাটি, বিলাহী এবাটি, শুকান জলকীয়া আৰু তেজপাতা, আৰু ইয়াতে আদা ৰহুন পেষ্ট। কেৰাহীত মই অলপ তেল দি লৈছোঁ। এতিয়া মই আলু ভাজিম। আলুবোৰত মই নিমখ হালধি সানি লৈছোঁ। আলুবোৰ মই ভালকৈ অলপ ৰঙা হ'ব দিম, ৰঙচুৱা হ'লে ভাল লাগিব। এনেকৈ লৰাই থাকিম। ষ্টেণ্ডটো বাঢ়াই লৈছোঁ। এতিয়া আলুবোৰ ভজা হৈ গৈছে, ৰঙা হৈ গৈছে। মই এতিয়া আলুবোৰ তৰাই ল'ম আৰু সেই তেলতে মই এতিয়া পনীৰ ভাজিম। পনীৰবোৰ অলপ ৰঙচুৱা হ'ব দিম। পনীৰবোৰ এতিয়া মই গোটেইবোৰ দি দিছোঁ। অলপ নিমখ দি দিছোঁ। পনীৰবোৰ ৰঙচুৱা হৈ গৈছে। এতিয়া মই তৰাই ল'ম। পনীৰ আৰু আলু ভাজি ফালে এনেকুৱা হৈ গৈছে। এতিয়া অলপমান মই পাঁচফোৰণ দি দিছোঁ। অলপ লৰাই দিলোঁ। দুটা তেজপাতা দি দিছোঁ। এতিয়া আৰু দুটা শুকান জলকীয়া মই সৰু সৰুকৈ কাটি দি দিছোঁ। ডাঙৰ হ'লে ভাল নালাগে, সেইকাৰণে মই সৰু সৰুকৈ কাটি দিছোঁ। আৰু বিলাহী এবাটি দি দিলোঁ। বিলাহীবোৰ অলপ ভাজি থাকিব লাগিব। এনেকৈ লৰাই থাকিম। এতিয়া আদা ৰহুনৰ জ্বলা পেষ্টবোৰ দি দিম। আদা ৰহুন আৰু বিলাহী পেষ্টবোৰ এতিয়া ভালকৈ ভাজি থাকিম। অলপ সময় ভাজিব লাগিব। এনেকৈ লৰাই দি থাকিম 5 মিনিটমান। এতিয়া হালধি গুড়ি দি দিছোঁ 2 চামুচ। নিমখ দি দিলোঁ। এতিয়া 2 চামুচ চিকি আৰু অলপমান বেছিকৈ দিম। এতিয়া দি দিম শুকান জলকীয়া গুড়ি 1 চামুচ, জিৰা গুড়া 1 চামুচ আৰু ধনিয়া গুড়া আধা চামুচ। এতিয়া দি দিম অলপ মগজুবোৰ ভালকৈ এতিয়া লৰাই থাকিম। অলপ সময় ভাজিব দি থৈ দিম 2-3 মিনিটমান। এতিয়া আলুবোৰ দি দিছোঁ। আলুবোৰ অলপমান মছলাবোৰ লাগি যোৱাকৈ ভাজি থাকিম। এতিয়া পনীৰ দি দিলোঁ। একেলগতে দি দিলে লাৰিব অলপ দিগদাৰ হয়, সেইকাৰণে মই আগতে আলু দি দিছোঁ, তাৰপিছত পনীৰ দি দিলোঁ। এতিয়া ভালকৈ মিহলাই থাকিম, অলপ অলপ পানী দি দি। এনেকৈ 2-3 মিনিটমান ভাজি থাকিম। তাত আৰু পানী দি দিম। এনেকৈ দি দিম পানী আৰু আধা চামুচ ঘিউ দি দিছোঁ আৰু 10 মিনিট উতলাই থাকিম। হৈ গ'ল আমাৰ ৰেচিপি। ভাল লাগে লাইক এণ্ড শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব। বাই বাই।